তো হেল্ল' গাইছ সকলোকে আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে আজি ক'ম আপোনালোকক জেড প্লাছৰ ওপৰত। মানে জেড প্লাছ কি হয়, অসমৰ চিএমক জেড প্লাছ চিকিউৰিটি দিলে। মানে এই জেড প্লাছ চিকিউৰিটিটো দি মানে জেড প্লাছ চিকিউৰিটি মানে কিমানজন সদস্য থাকে বা তেওঁলোকৰ মানে এজন লোকক মানে জেড প্লাছ চিকিউৰিটি মানে কিমান ভালদৰে সুৰক্ষা দিব পাৰে বা তেওঁলোকৰ মানে কিমান কি অভিজ্ঞতা থাকে, তেওঁলোকত কিমান কি সা সৰঞ্জাম থাকে আৰু মানে তাৰ ওপৰত কেনেকুৱা আছে বা তাৰ তলত কি কোৱালিটি আছে সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকিউৰিটিবিলাক মানে বিভিন্ন কেটেগৰীৰ ওপৰত দিয়া হয়, মানে বিভিন্ন কেটেগৰীত এই চিকিউৰিটিবোৰ থাকে। তো মানে তো এই চিকিউৰিটিবোৰ 6টা কেটেগৰীত আছে। প্ৰথমটো হৈছে SPG, যিটো মানে প্ৰধানমন্ত্ৰীক দিয়া হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰীক সেই চিকিউৰিটিটো দিয়া হৈছে SPG। তাৰ তলতে আছে মানে দ্বিতীয় স্তৰতে হৈছে জেড প্লাছ, এই জেড প্লাছ চিকিউৰিটি। তাৰপাছত জেড প্লাছৰ তলত আছে জেড, তাৰপাছত আছে Y প্লাছ, তাৰপাছত Y, তাৰপাছত X। এই 6টা কেটেগৰীত মানে এই চিকিউৰিটিবোৰ থাকে। তো জেড প্লাছত 55জন সৈনিক থাকে, মানে 55জন লোকৰ সৈতে এই জেড প্লাছ চিকিউৰিটি সংগঠন হয়। বিভিন্ন ধৰণৰ CRPF, তাৰপাছত কামাণ্ডোৱে হওক, এনেকৈ মানে বিভিন্ন লগ হৈ এই দলটো গঠন হয়। আৰু ইয়াত মানে ধৰ এই জেড প্লাছ চিকিউৰিটিত মানে তেওঁলোকৰ মানে দিল্লী, মুম্বাই আদিত বিভিন্ন ঠাইত মানে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়, যে ধৰা হ'ল যুদ্ধৰ সন্মুখীন হ'বলৈ হ'লে কি কৰিব লাগে বা কেনেকুৱা ধৰণে যুদ্ধ কৰিব লাগে, সকলোবোৰ তেওঁলোকক মানে বেলেগকৈ মানে এক্সট্ৰাকৈ মানে বিভিন্ন ঠাইত সেইবোৰৰ প্ৰশিক্ষণ দিয়া হয়। আৰু তেওঁলোকৰ লগত মানে বুলেট প্ৰুফ গাড়ী থাকে। তাৰপাছত মানে কোনোবাই গুলি চুলি কৰি দিব পাৰেতো, সেইকাৰণে জেড প্লাছ চিকিউৰিটিৰ লগত বুলেট প্ৰুফ কাৰ থাকে। আৰু এখন তেওঁলোকৰ লগত এস্কৰ্ট কাৰ থাকে। নতুন প্ৰযুক্তি মানে কিছুমান বন্দুক থাকে। তাৰপাছত MP5 মেচিন গান থাকে। এইবোৰেদি তেওঁলোকৰ মানে বিভিন্ন বন্দুকেৰে তেওঁলোকৰ সেই দলটো সুসংগঠিত হৈ থাকে। আৰু তেওঁলোকে মানে ব্লেক কালাৰৰ চশমা পিন্ধে। ক'লা চশমা দিয়াৰ কাৰণ হ'ল তেওঁলোকে যাতে কোনফালে চাই আছে গম নাপায়, সেইকাৰণে ক'লা চশমা পিন্ধে তেওঁলোকে। আছিলে আজি ভিডিঅ'টো অলপ মানে জেড প্লাছ চিকিউৰিটিনো কেনেকুৱা তাৰ পৰা ক'বলৈ চেষ্টা কৰিছোঁ। কেনে পালে ভিডিঅ'টো ক'ব, আৰু যদি ভাল লাগিছে লাইক এটা কৰিব আৰু।